নমস্কাৰ কি খবৰ আপোনালোকৰ আজি ভিডিওটো আৰম্ভ কৰো আহক আজি শনিবাৰ আজি আমাৰ ঘৰৰ কাম বন্ধ আছে কালি খুটা ঢলা হল খুটা ঢলিলে এদিন ৰখিব লাগিব লগলগে ফৰ্মটো খুলিব নোৱাৰে সেই কাৰণে আজি কামটো ৰখাই থোৱা হৈছে আৰু আজি কাম চলা নাই যেহেতু সেই কাৰণে আজি মাহঁতৰ ঘৰত মাক সহায় কৰিবলৈ আহিছো চাওক মায়ে কি কৰি আছে লগতে ময়ো কৰিম অলপ পিছত মাৰ লগত এইফালে চাওক মায়ে মানে কঠীয়া তুলি কোৰ মাৰি আছে লগতে ময়ো এতিয়া কোৰ মাৰিমগে আজি কঠীয়া পাৰিব লাগিব কঠীয়া গজলি ওলাই গ'ল কঠীয়া বেয়া হৈ গৈছে ধানখিনি আছে নে কেনেকুৱা লাগিছে সেইকাৰণে মই জন্ম কৰা কেতিয়া খালোঁ ইমানখিনি ছোৱালী জন্ম কোনে কৈছিলে সেইটোহে কথাটো ডাঙৰজনী কোন বাৰু ডাঙৰজনী তুমিহে তুমি যদি কৈছা তাৰ পিছৰখিনি এটালৈকে দি আছে আৰু তুমি কৈছা চাগে মোক এজনী ভণ্টি লাগে আৰু এজনী ভণ্টি লাগে আৰু এজনী ভণ্টি লাগে দি আছে আৰু দি পাঁচজনী হ'লগৈ তেতিয়া পাঁচজনী পিছত ক'লে বোলে এবাৰ বোলে মোক এটা ভাইটি লাগে হয় নাই এইবাৰ লাষ্টত বোলে ভাইটি লাগে বোলে আৰু ভণ্টি নালাগে চাৰিজনী ভণ্টি হৈ গ'ল মোৰ সিহঁতি পাঁচজনী হৈ গ'ল এতিয়া এটা ল'ৰা লাগে এতিয়া তাৰপাছত এতিয়া ল'ৰাটো হোৱাৰ পিছত হৈ গ'ল আৰু এতিয়া ল'ৰাটো চবতকৈ সৰু তাত তোমালোকেতো কোমাৰিব লাগিব কোনে কোমাই দিব কোৱা কোনে মাৰি দিব মাহঁতৰ পাঁচজনী ছোৱালী এটা ল'ৰাটো চবতকৈ সৰু সেইকাৰণে ককাই মানে লৈ যায় পথাৰলৈ কাম কৰিবৰ কাৰণে বুঢ়াতে 4-5জনীকৈ ছোৱালী কেনেকৈ অকলে খুৱাবৰ কাৰণে বুঢ়াটো মানে মাহঁতে মানে লৈ যায় মানে কাম কৰিবৰ কাৰণে পথাৰত তামোল খাব নালাগে দাগখিনি ৰঙা হৈ আছে দাগকেইটা বেছি ৰঙা হৈ আছে তামোল খাব নালাগে একদম পুৰা টোপনি নহয় এজনীয়ে কয় দেই এইটো কাণত বোকা লাগি আছে এই ঠক দে আকৌ শুনো ভাৰতীকেইখন এইফালে লখিমপুৰলৈ যাওঁতে পথাৰ পৰা দৌৰোহে স্কুললৈ যাবলৈ মাষ্টৰ ক'ব গধূলি ৰাতি পঢ়িবিগৈ দে তহঁতি ঘৰত পঢ়িবি আমাৰ বুঢ়াই চাকিয়ে জ্বলাবলৈ নিদিয়ে কেনেকৈ চাকি কেলৈ জ্বলাব নিদিয়ে তেল কেৰাচিন এটা আহিব আকৌ 2 টকা লিটাৰ নহয় নিব তেল 2 টকা নে 5 টকা লিটাৰ জানো তেতিয়া নাজানো পাহৰিলোঁ সেইকাৰণে চাকি জ্বলাব নিদিয়ে পৰীক্ষাত হেৰি কৰোঁ চাউফালে চাকিটো এই কিতাপ এখনে চাকিটো ভিতৰত ভৰাই লৈ যিফালে পাওঁ সেইফালে অকণমান পোহৰ কৰি লওঁ মায়ে মানে পানী খাওঁ বুলি ক'লে মই পানী লৈ আহিছোঁ এতিয়া মায়ে পানী খাই পেলাই মোক আকৌ কাহানি ক'ব মা পানী মাহঁতে মানে কি কৰে ৰাতিপুৱা কঁকালতে সোনকালে শুই উঠি পথাৰত কোমাবলৈ যায়গৈ মানে তাৰপিছত যেতিয়া স্কুললৈ যাবলৈ হয় বোলে তেতিয়া দৌৰি হেনো ঘৰলৈ আহি পেলাই যেনে তেনে কাপোৰ কানিকেইটা পিন্ধি পেলাই ৰাস্তাই কাপোৰ পিন্ধি পেলাই স্কুললৈ যায় তাৰপৰা ক্লাছত মানে টোপনিয়াই থাকে মানে সেইটো কথাকে কৈছে মানে আৰু ৰাতি বোলে পঢ়িবলৈ চাকি জ্বলাব নিদিয়ে হেনো মনে চাকি জ্বলাই পঢ়ে বোলে সেয়াকে কাহানি কৈ থাকে আৰু মাজে মাজে কেতিয়াবা আমাৰ ককাই কঠীয়া পাৰিব 80 বছৰ ওপৰত হ'ল আমাৰ ককা সেই মায়ে যাৰ কথা কৈ আছে সেই ককাই কঠীয়া পাৰি দিব আপোনালোকক মই দেখাম মই ককাই কিমান ষ্ট্ৰং এতিয়াও তেতিয়াহ'লে মই ভৰিকেইটা ধুই লওঁ ভৰিকেইটা ধুই পেলাই মালে তামোল লৈ যাওঁ তামোল লৈ গৈ পেলাই আকৌ কামত লাগোঁগৈ পিছত ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিম অলপ সময়ৰ কাৰণে ব্ৰেক A few moments later আমাৰ মৰমে এতিয়া মৈত উঠিব আৰু আমি টানিম ভাল লাগিছে নাই কালি উঠি নাপান হাত উঠিবা আমাৰ মৈত আমি মই টানিম গৰু নথকা ঘৰত তেনেকুৱাই আৰু আমি গৰু নাইকিয়া ঘৰত মৈত মানুহ উঠাই পেলাই মৈ মৰা দেখিছেনে এতিয়া আমি মৰমক ইয়াত উঠাই পেলাই আমি টানিম মৰমে আজি ফাৰ্ষ্ট উঠিব কেনেকুৱা হৈছে বোকা হৈছে মৰম তেনেকৈ হ'ব জানো মাহী বহা ভৰিকেইটা উঠাই পঢ়িব লাগিব বহাচোন ভৰিকেইটা উঠাই দিয়া অঁ ৰচি ধৰা টানি মাহী মই বোকা হয় পানী মই কেনেকৈ চাবা পকত বোকা হৈ যাব তোমাৰ ভালকৈ টান চৰকৈ টানি লৈ যা আবার মই উঠি যাব আপুনি Buka tadi buka apa?
কাটি অকণ গৰু নথকা ঘৰত এনেকৈ মৈ মাৰে মৈ মাৰি একদম হৈয়ে গ'ল বুলিয়ে ক'ব পাৰি এবাৰ টানিলে এবাৰ ইফালে গৈ পেলাই আৰু এবাৰ আহিলে মই টনা সামৰি মাৰিম ককাও আহি পালেহিয়ে কঠীয়া সিঁচিবৰ কাৰণে মৈ মাৰি হৈ গ'ল পিছত কঠীয়া আমাৰ ককাই আৰু পাপাই মিলি পেলাই পাৰিব এতিয়া মই গা ধুওঁ কঠীয়া পৰাটো মই অকণ দেখাম কাৰণ আমাৰ ককা 80 বছৰ ওপৰত হ'ল ককাই কেনেকৈ কঠীয়া পাৰে মই দেখাম এতিয়া মই গা ধুম শুই জাপিয়াম আৰু অকণ বোকাখিনি ইয়াৰ পৰা ধুই মেলি গৈ পেলাই আপুনি তাত ভালকৈ গা ধুম ইমান ভয় নালাগে নে মোৰ অকণমান দেখিলে ভয় লাগে হাতৰ পৰা শিকাই দে এয়া ককাই আহি পেলাই কঠীয়া পাৰিলেহিয়ে মই গা ধুই পেলাই আহিব নাপালোৱে ককা পুৰা মানে একদম লাগিয়ে গ'ল এয়া চাওক ককা হৈ গ'ল ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আজিলৈ আহিছোঁ নমস্কাৰ